সকলোকে নতুন বছৰৰ লগতে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহুৰ প্ৰস্তুতি কেনে চলিছে ৰাইজ? মই পিছে একদম আজৰি হোৱা নাই, মানে পূৰা কামত লাগি আছোঁ আৰু বিহু বুলিলেতো ঢেৰ কাম ওলাই নহয়নে বাৰু? ঘৰৰ কামখিনি কৰাৰ লগতে আকৌ এয়া পিঠা পনা বনোৱাটো পূৰা ব্যস্ত হৈ আছোঁ। আৰু ৰাতিপুৱাই এয়া যোৱাকালি ভিডিঅ' দেই, দেওবাৰ আছিলে যে ৰাতিপুৱাই সকলোকে বনাই খুৱাই কৰি আজৰি হৈ নিজেও খাই একদম পূৰা পিঠা বনোৱাত লাগি গৈছোঁ মানে। আৰু এই পিঠাবিধ নবনালেও মানে বিহুটো আধৰুৱা নিচিনা লাগে, আৰু বনালেও মানে কোনেও নাখায়, সেইকাৰণে পিঠা প্লেটত ছাইড কৰি থৈয়ে দিয়ে। সেইকাৰণে বোলো এবাৰ দুটামান কালাৰফুল বনাই দিওঁ, ৰং বিৰং বনালে কিজানিবা খায়েই, নহয়নে বাৰু? আৰু সেয়া পিঠা বনাই কৰি মোৰ তাৰ মাজতে মানে পিঠা বনোৱাৰ মাজতে আকৌ কেক এটা অৰ্ডাৰ আহিলে, আৰু সেয়াও বনাইছোঁ। এতিয়া কেকটো বনাই লৈছোঁ ধুনীয়াকৈ। আৰু মই মানে আজি একদম দিনটো অকণো আজৰি হোৱাই নাই, কাপোৰকেইটা ধুই পেলাই থৈ দিলোঁ, মেলিবলৈও পাহৰিলোঁ। এতিয়া মানে পিছবেলাই হ'লগৈ আৰু সেইকেইটা মেলিলোঁ, ভালকৈ নুশুকালেও। এতিয়া তাকে বোলো সন্ধিয়াই লাগিব হ'ল, কাপোৰকেইটা আনি লওঁগৈ। সেয়া আনিবলৈ গ'লোঁ, এতিয়া ভিতৰতে মেলিব লাগিব। কেকটো আধা বনোৱাকৈ থৈ আহিছোঁ, সেয়াও বনাবগৈ লাগিব। আৰু আমাৰ দেউতাৰ শাকনি বাৰীখনো আপোনালোকক অকণমান দেখাই থৈছোঁ, কবিখিনি ডাঙৰ হৈছে বাৰু। বাকী আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে জনাবচোন দেই, কমেণ্ট এটা কৰি। কাপোৰখিনি আনিলোঁ, এতিয়া ভিতৰতে মেলিব লাগিব। বৰ বেছিও তিতি থকা নাই বাৰু, মেচিনত শুকুৱাই দিছিলোঁ যে অকণ সেমেকি আছে, আৰু শুকাই যাব ৰাতিপুৱালৈতো ধুনীয়াকৈ শুকাই যাব বাৰু। আৰু এতিয়া কেকটো আধাকৈ এৰি থৈ আহিছিলোঁ নহয়, কাপোৰকেইটা মেলি পেলাই এতিয়া কেকলৈ আহিলোঁ। মানে কেকটো ধুনীয়াকৈ ফেটিলোঁ আৰু অভেনত এতিয়া পাতি দিছোঁ। আৰু এতিয়াই মই বাকী কামখিনি কৰিলোঁ, আৰু ভিতৰত যি কাম আছে মানে বনোৱা সিজোৱাৰ পৰা বাদ দি পেলাই বাকী কামো আছে যে। আৰু এয়া ধুনীয়াকৈ খিৰিকীখনো মাৰি লৈছোঁহি, সন্ধিয়াই লাগিলে যিহেতু। আৰু সেইদিনা মানে টাউনৰ পৰা আহোঁতেনে আনিছিলোঁ, ডাইনিং কভাৰ এখন আনিছিলোঁ, মাক তাকে দেখাই আছোঁ। আপোনালোকে বিহু পিঠা কি বনালে জনাবচোন। মই যোৱা ৰাতি মানে এইটো দেওবাৰৰ ভিডিঅ' আছিলে, শনিবাৰে ৰাতি একেবাৰে নিমকি কেইটামান বনালোঁ, গুজিয়া কেইটামান বনালোঁ, আৰু সেয়া ভিডিঅ' কৰিবলৈ মানে সময়ে নহ'লে। আৰু এতিয়া দুইজনীয়ে ইয়াত তিলৰ লাড়ু বুলিয়ে ক'ম নে আপোনালোকক নাৰিকলৰ লাড়ু বুলিয়ে ক'ম, মই তাকে ভাবিয়ে পোৱা নাই। মানে হ'ল এই পিঠা বনাইছিলোঁ যে, এতিয়া বগা পিঠাকেইটা বনাইছিলোঁ, তাতে মানে তিল আৰু গুড় দিছিলোঁ যে মাজত, তাৰে থাকি গৈছিলে, নাৰিকল দি পেলাই সেয়াও মানে তেনেকৈ লাডু বনাই ল'লোঁ।